মই আজিৰ সভাতে আৰু এটা কথা ক'ব খুজিছো যে গুজৰাটত আমাৰ ন্যাশনাল গেমছ হ'ব, আমাৰ প্লেয়াৰসকল খেলিব যাব। মই স্পৰ্টছ পলিচি আমি বনাই আছো। মই আজিৰ সভাতে এইটো কথা ক'ব খুজিছো যে গুজৰাটৰ ন্যাশনাল গেমছত গোল্ড, ব্ৰঞ্জ বা সিলভাৰ যোনে পায় তেওঁলোকক এডুকেশ্যন কোৱালিফিকেশ্যন অনুসৰি অসম গভৰ্ণমেণ্টে একোটা চৰকাৰী চাকৰি ইমিডিয়েটলি তেওঁলোকক দিব। সৰুসজাইত আমাৰ সুন্দৰ ষ্টেডিয়াম আছিলে। সৰুসজাই ষ্টেডিয়ামৰ সমান্তৰালভাৱে আমি চন্দ্ৰপুৰত অসম ইলেক্ট্ৰিচিটি বোৰ্ডৰ মাটিত আমি এটা আটক ধুনীয়া স্পৰ্টছ কমপ্লেক্স, সেকেণ্ড স্পৰ্টছ কমপ্লেক্স ইন গুৱাহাটী আমি বনাব খুজিছো আৰু সেইটো ঠিক অনুমোদনৰ প্ৰক্ৰিয়াত আছে। মই ভাবো যে এই বছৰৰ শেষৰ ফালে আমি সেই নতুন স্পৰ্টছ কমপ্লেক্সটো আমি বনাব পাৰিম। যোৰহাটৰ ডেপুটি কমিশনাৰ অফিচটো আমি কমপ্লিটলি চিফ কৰি এটা বহুত ডাঙৰ এৰিয়া আমি ষ্টেডিয়ামখনত আনিব খুজিছো আৰু সেই অনুসৰি আমি ইতিমধ্যে সেই কামটোৰ নিবিদাও আহ্বান কৰিছো। সৰুসজাই, নাৰেংগী আৰু যোৰহাটত আমি ষ্টেট অফ আৰ্ট আমি একোটা ষ্টেডিয়াম পাবলৈ গৈ আছো। নেক্সট 3 ইয়াৰ্ছত মই ভাবো যে এই কামখিনি আমি সম্পন্ন কৰিব পাৰিম। স্পৰ্টছৰ কাৰণে এটা চৰকাৰী চাকৰিটো এটা বেসিক্যালি ৰিজাৰ্ভেশ্যন আনাৰ কাৰণে আমি কাম কৰি আছো। নতুন স্পৰ্টছ পলিচিৰ কাম আমি আৰম্ভ কৰিম আৰু মই ভাবো যে অহা বছৰ এপ্ৰিল মাহৰ বিধানসভাত আমি নতুন স্পৰ্টছ পলিচি আনিব পাৰিম।